वेलकम बैक टू माय यूट्यूब चैनल PK Vlogs 87 PK Vlogs 87 লৈ স্বাগতম জনাই লৈ আহিছো এটা নতুন ভিডিও আপোনালোকৰ মাজলৈ আজি আমি গৈ আছো টিলিঙা মন্দিৰ চাবৰ কাৰণে বৰ্তমান আহি আমি পাইছোহি লখিমপুৰ বগিনদীত অৱস্থিত শ্ৰী শ্ৰী পদুমণি আই থান তাতে আমাৰ লগৰ এজনে দান পাত্ৰত আমাৰ সকলোৱে হৈ কিবা এটা দিব গৈছে লতা দিছে ৰাস্তা দিটো এজন পুৰা হৈছে টোপনি হ'ব নোৱাৰে এজন গেছ ভৰাব লগত ঘণ্টা বেছি হৈ গ'ল না 5টা কিমান ওলাইছে 5:44 মিনিট বৰ্তমান আমি কোলাগান তিনিআলি পালোহি ইয়াৰ পৰা আমি ৰাইট চাইড টাৰ্ণ ল'ব লাগিব কাৰণ চিধা গ'লে চিলাপথাৰ ৰোড হয় আমি বগীবিলৰ দিশে তাত ৰাইট টাৰ্ণ ল'ব লাগিব আহি আমি বগীবিল পাইছোহি চেকিং পইণ্ট আদি পাৰ হৈছোঁ এতিয়া ডিব্ৰুগড় অভিমুখী আহোঁতে পোৱা এখন টোল গেট এতিয়ালৈকে অপেন কৰা নাই খোলা নাই বনাই আছে ৰাইজৰ টেক্স খুলিবলৈ বাইক লৈ ডিব্ৰুগড় বাইপাছ তো আমি বাইপাছে দিয়ে যাম কাৰণ ডিব্ৰুগড় টাউনৰ মাজেদি গ'লে অলপ ভিৰ হয় তো আমি ভিৰৰ মাজত নোসোমাম বাইপাছে দিয়ে আমি গুচি যাম বাইপাছে দিয়ে আহি থাকোঁতে আপোনালোকে বা ক'ৰবালৈ গ'লে অহা যোৱা কৰিলে দেখা পাব ৰাস্তাৰ কাষতে বাইপাছৰ কাষতে জগন্নাথ মন্দিৰ ডিব্ৰুগড় জগন্নাথ মন্দিৰ বৰ সুন্দৰ ভিতৰখিনি বৰ সুন্দৰকৈ সজাই থোৱা আছে আপোনালোকেও চাব আমি চালোহি আহি ফাইনেলি আমি পাই গ'লোহি টিলিঙা মন্দিৰ ৰাস্তা বহুত বেয়া আছিল কষ্ট যথেষ্ট হ'ল গাড়ী লৈ আহোঁতো আমি বেয়া ৰাস্তাৰ কাৰণে লাহে লাহে আহিবলগীয়া হ'ল নহ'লে ইয়াতকৈ সোনকালে পালোহেঁতেন চাগে তো আহি পালোঁ যেতিয়া ব'লক মন্দিৰভাগ চাই আহোঁ আপুনি তিনিটা তো এনেদৰে সকলো বস্তু সজাই থোৱা থাকে আপোনালোকে আহিলে ইয়াতে এনেকৈ সজাই থোৱা প্লেটবিলাক লৈ পিনে মন্দিৰত দিবগৈ পাৰিব টিলিঙা ধূপ ধূনা চব ইয়াতে দি থোৱা থাকে এতিয়া এই প্লেটখনৰ দাম কিমান হ'বগৈ 450 টকা হ'ব মুঠ হ'বগৈ আমাৰ থালিখনৰ এনেদৰে সজাই পৰাই থৈ দিয়া থাকে ধুনীয়াকৈ ইয়াৰ পৰা লৈ মন্দিৰত গৈ ধূপ ধূনা চাকি বাতি লগাই আহি প্লেটটো ইয়াত দি আকৌ যাব পাৰে এইখনেই হ'ল টিলিঙা মন্দিৰ মুখ্য দুৱাৰ এইপিনে দিয়ে ভিতৰলৈ যাব লাগিব ব'লক ভিতৰ চোৱা চাই লওঁ এয়াই হ'ল টিলিঙা মন্দিৰ ভিতৰ চোৱা বৰ সুন্দৰ অপূৰ্ব দেখি ভাল লাগিছে চাৰিওফালে টিলিঙাই গছত হওক য'তেই নহওক মুঠতে অকল টিলিঙাই যেনি তেনি টিলিঙাই বান্ধি থোৱা আছে য'তে ত'তে টিলিঙাই ওলমাই থোৱা আছে খুঁটাবিলাকতো ভক্তসকলে ৰঙা সূতা মেৰিয়াই থৈ বান্ধি থৈছে অৰ্থাৎ দেখিবলৈ এটা গদা লিখিয়া লাগিছে তো এনেদৰে চাৰিওফালে টিলিঙাবিলাক ওলমাই থোৱা আছে তো য'তে ত'তে অকল টিলিঙা এয়াই হ'ল টিলিঙা মন্দিৰভাগ এইজোপাই মেইন গছজোপা
ভক্তসকলে আহি এনেদৰে চাকি বাতি জ্বলাইছে, আমিও লগালোঁ, চাকি বাতি লগালোঁ। এইপিনে আমিও এই টিলিঙাকেইটা বান্ধিম। অহাৰ পাছত বামুণ আহি আমাক পূজা পাঠ কৰাৰ পাছতে আমি টিলিঙাকেইটা বান্ধি আমিও ইয়াৰ পৰা আকৌ ওলাই যাম। এইখিনি খুলি পেলাইছে নেকি? বান্ধি থোৱা সেইটো সেইয়া টিলিঙা মন্দিৰত টিলিঙা বহুত জাম হৈ গৈছে, ভক্তই দিয়া থওঁতে এনেকুৱা হৈ গৈছে। এইফালেও এইখিনি দমাই থোৱা আছে টিলিঙা। গছ গছনি নধৰা হৈ গৈছে টিলিঙা। মানুহ কিমান মানুহে দিছে তো, এইফালে সেইখিনি সেইফালে সেইখিনি পুৰা দম পাতি আছে। ইয়াত এইখিনি আছে, লাগি আছে, ফুলি আছে। আমাৰ পূজা কৰি হৈ গ'ল। এয়া পূজা থালি মন্দিৰৰ পূজাৰীয়ে আমাক ঘূৰাই দিলে। তেতিয়া আৰু আমাৰ বিশেষ ইয়াত কাম নাই, অকণমান চাওঁ ঠাইডোখৰ কেনেকুৱা লাগিছে, তাৰপিছতেই আমি ইয়াৰ পৰা আকৌ বিদায় ল'ম ঘৰৰ অভিমুখে। সোমাই ওলালো। ঘৰলৈ অহা মানুহৰ বাইককো মানে চাইড কৰি দিয়ে। বহুত দিনৰ সপোন এটা হেৰি হ'ল, আহিম আহিম বুলি ভাবিছোঁ। মন্দিৰটো ইমান ডাঙৰ নহয়। কিন্তু টিলিঙা বহুত আছে, টিলিঙা বহুত আছে, মানুহ বহুত দূৰৰ দূৰৰ পৰা ঘূৰি আহি আছোঁ। আমি ডিব্ৰুগড় বাইপাছ পাইছোঁহি। তো ডিব্ৰুগড় বাইপাছেদি আমি গৈ আছোঁ। তো যিকণ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভাল হৈছে বেয়া হৈছে আপোনালোকে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ।